শ্ৰদ্ধাৰ ৰাইজ সকলোকে মই নমস্কাৰ কৰি আজি সোমবাৰ শ্ৰাৱণ পূৰ্ণিমাৰ শ্ৰাৱণ মাহৰ শিৱ বাবাৰ ওপৰত আমি পূজা কৰোঁ। শিৱ বাবাৰ পূজাটো দি এতিয়া অলপ সময় পাইছোঁ। মোৰ পাৰ্চনেল প্ৰফাইলৰ যিবিলাক ফ্ৰেণ্ডছ আছে, মোৰ শ্ৰীকৃষ্ণ চৈতন্য ভাগৱত সংঘৰ ইউটিউবৰ মই যিবিলাক ভিডিঅ' কৰোঁ সেইবিলাক মই আপলোড কৰি ৰাখি দিওঁ। ছ'চিয়েল মিডিয়া এই গ্ল'বেলাইজেশ্যনৰ কাৰণে আমি কিছুমান সুবিধা পাইছোঁ যে আমাৰ মনৰ কিছুমান কথা থাকে, আমাৰ সেইবিলাক আমি প্ৰকাশ কৰিব পাৰোঁ। তো আজি মোৰ মনত এটা চিন্তা আহি গ'ল যে মই আজি আমাৰ সৰু বিষ্ণুপ্ৰিয়া মণিপুৰী জাতিটোৰ ওপৰত অসমৰ বা আমাৰ ত্ৰিপুৰা, বাংলাদেশ, ভাৰতৰ বিভিন্ন ঠাইত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহবিলাক আছে। বিশেষকৈ অসমত বেছিকৈ আছে। মণিপুৰত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহ আছে। কিছুমানে আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো ক'ব পাৰে আৰু মণিপুৰ প্ৰপাৰ ইম্ফল, মইৰাং, চুৰাচান্দপুৰ, বিষ্ণুপুৰ আদি ঠাইত যিবিলাক বিষ্ণুপ্ৰিয়া মণিপুৰী অৰিজিন মানুহ আছে সেইবিলাকে নিজকে বিষ্ণুপ্ৰিয়া মণিপুৰী বুলি চিনাকি দিয়ে। সিহঁতে নিজৰ পৰিচয়টো জানে, কিন্তু নিজৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো নাজানে। আমাৰ লগত কালচাৰেল ৰিলিজিয়ান সম্পৰ্কটো আছে। আমাৰ যেতিয়া কালচাৰেল ফাংচন হৈ থাকে তেতিয়া মণিপুৰৰ পৰা আমাৰ মানুহবিলাকক আমি নিমন্ত্ৰণ কৰি আনো। আমি বিষ্ণুপ্ৰিয়া মণিপুৰী, মেইটেই মণিপুৰী দুটা ভাষা, দুটা এথনিক গ্ৰুপ হ'লেও কালচাৰেলি উই আৰ মণিপুৰী। আমাৰ মণিপুৰী কালচাৰটো আমাৰ মণিপুৰী নামতহে আছে। ভাষা মেইটেই, বিষ্ণুপ্ৰিয়া বেলেগ হ'ব পাৰে, কিন্তু কালচাৰটো একেই, মণিপুৰী কালচাৰ। মণিপুৰত এইটো আমাৰ অৰিজিনটো ডেভেলপ হৈছে, হোৱাৰ কাৰণে জইণ্টলি we have developed a culture and religion in Manipur. তো এতিয়া মই এইটো ভিডিঅ'ত মই আজি সৰুকৈ কিছুমান কথা মই প্ৰকাশ কৰিব বিচাৰিছোঁ। মোৰ ভিডিঅ'টো মোৰ ফ্ৰেণ্ডছবিলাক অসমীয়া বন্ধু আছে, বাঙালী বন্ধু আছে, হিন্দুস্তানী বন্ধু আছে, আমাৰ ভিডিঅ'টো ফ'ল' কৰি থাকে। তে আমাৰ এই কমিউনিটি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটোৰ ওপৰত, জাতিটোৰ আইডেণ্টিটিৰ ওপৰত বহু মানুহে মানে ভালকৈ নাজানে। এইটো কাৰণে মই সৰু সৰু টিপছ কিছুমান দি দিম, যিটোৰ ওপৰত ভিত্তি কৰি
আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ আইডেণ্টিটিৰ ওপৰত মানুহে কিছুমান বুজিব পাব। এতিয়া মই বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা তাৰ ওপৰত মই দুই এটা কথা ক'ব বিচাৰিছোঁ। বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা, এই বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো আধুনিক ভাৰতীয় ভাষা। এই বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো নৰ্থ ইষ্টৰ ভাষা। আধুনিক বিষ্ণুপ্ৰিয়া মণিপুৰী আধুনিক ভাষা বুলি আমি ক'লে বুজি পাওঁ যিবিলাক ভাষা সংস্কৃত আৰু প্ৰাকৃতৰ জৰিয়তে 11th century আৰু starting from 11th century and just before 11th century আমাৰ আধুনিক ভাষাৰ অৰিজিন বুলি ভাষাতত্ত্ব গৱেষক পৰা আমি গম পাওঁ। তেতিয়াহ'লে আধুনিক ভাৰতীয় ভাষা হিন্দী ভাষা, গুজৰাটী ভাষা, ৰাজস্থানী ভাষা, বিহাৰী, অসমীয়া, বিষ্ণুপ্ৰিয়া মণিপুৰী, উড়িয়া এইবিলাকক আমি বুজি পাওঁ। তো আধুনিক ভাৰতীয় ভাষা সংস্কৃত ভাষাৰ পৰা যেতিয়া ডেভেলপড হৈছে তেতিয়া সংস্কৃত ভাষা অৰিজিনেলি সংস্কৃত ভাষা বুলি ক'লে আমি সাহিত্যৰ ভাষাটো বুজি পাওঁ। এই সংস্কৃত যুগত যেতিয়া সংস্কৃত ভাষাটো আছিলে আমাৰ সাহিত্যৰ ভাষা, মানুহে সাহিত্য চৰ্চা কৰিব লগা এটা ভাষা আছিলে, সেইটো সংস্কৃত ভাষা বুলি কৈছে। সংস্কৃত এইটো লিটাৰাৰী লেংগুৱেজ। তো সেই সংস্কৃত ভাষাৰ যুগত আমাৰ ভাৰতবৰ্ষত 4টা মাতৃভাষা আছিলে। এটা কৈছিলে সৌৰসেনী, মাগধী, মহাৰাষ্ট্ৰী, পৈশাচী। সৌৰসেনী ভাষাৰ পৰা কিছুমান ভাৰতীয় ভাষা ডেভেলপ হ'ল। সেইটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত মহাৰাষ্ট্ৰ আৰু বেলেগ বেলেগ ঠাইত মহাৰাষ্ট্ৰী ভাষা প্ৰাকৃতৰ পৰা কিছুমান ভাষা ডেভেলপ হ'ল। তেনেকুৱা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো উত্তৰ পূৰ্বাঞ্চলীয় ভাষা। উত্তৰ পূৰ্বাঞ্চলীয় মানুহ যেনেকৈ আমি উত্তৰ পূৰ্বাঞ্চলীয় বুলি ক'লে আমি বুজি পাওঁ, আমি পশ্চিমবংগ আৰু উৰিষ্যা, মণিপুৰ, আসাম, আমি এই উত্তৰ পূৰ্বাঞ্চলীয় এটা ভাষা আছিলে সংস্কৃত যুগত। সেইটো ভাষাটোৰ নাম আছিলে মাগধী প্ৰাকৃত। বিহাৰ মগধ ৰাজ্যটো বিহাৰত আছিলে, সেইটো কাৰণে বিহাৰৰ কিছুমান ভাষা মাগধী প্ৰাকৃতত সোমাই আছে। তো অসমীয়া, বাংলা, উড়িয়া, বিষ্ণুপ্ৰিয়া মণিপুৰী এই চাৰিখন ভাষা সেইটো উত্তৰ পূৰ্বাঞ্চলৰ ভাষা। উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্টৰ ভাষা। এইটো ভাষাৰ নাম আছিলে সংস্কৃতৰ যুগত মাগধী প্ৰাকৃত। প্ৰাকৃত মানে মাতৃভাষা। তো আমি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এইটো অসমীয়া ভাষাৰ সমগোত্ৰীয়, বাংলা ভাষাৰ সমগোত্ৰীয় আৰু উড়িয়া ভাষাৰ সমগোত্ৰীয়। সেইটো কাৰণে এজন বঙালী মানুহে অসমীয়া ভাষা শিকিবলৈ ইমান সময় নালাগে। বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহ এজনে অসমীয়া ভাষা, বাংলা ভাষা শিকিবলৈ, উড়িয়া ভাষা শিকিবলৈ ইমান সময় নালাগে। মই যেতিয়া উৰিষ্যাত গৈছিলোঁ জগন্নাথ পুৰীৰ, তেতিয়া মই উড়িয়া ভাষাটো ক'ব নোৱাৰিছিলোঁ, কিন্তু 100% বুজিব পাৰিছিলোঁ।
মই যেতিয়া ব্ৰহ্মপুত্ৰ ভেলীত গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন হৈছিলোঁ তেতিয়া অসমীয়া ভাষাটো মই 100% কিছুমান শব্দ যেনেকৈ খোজকাঢ়ি যাওঁ সেইটো বুজিবলৈ মোৰ সময় লাগিছিলে, কিন্তু অসমীয়া ভাষাৰ 100% বুলি ক'ব পাৰি মই বুজিব পাৰিছিলোঁ। কথা ক'বলৈ অসমীয়া ভাষাই কথা ক'বলৈ মোৰ বেছি সময় লগা নাই, এবছৰো সময় লগা নাই, মই অসমীয়া ভাষালৈ কথা ক'ব পাৰিলোঁ। কিন্তু মই বিষ্ণুপ্ৰিয়া মণিপুৰী বৰাকভেলীত থকাৰ কাৰণে আমি বাংলা ভাষাটো আমাৰ অট'মেটিকেলি বাংলা ভাষাটো আমাৰ বৰাকভেলীৰ ভাষা, বৰাকভেলীৰ বাঙালী ভাষাটো শিকিবৰ কাৰণে আমাৰ এইটো LP স্কুলৰ পৰা এডুকেশ্যন মাৰ্কেট গোটেইবিলাকত বাংলা ভাষাটো আমাৰ চলে। সেইটো কাৰণে বাংলা ভাষা শিকিবলৈ আমাৰ অট'মেটিকেলি মাতৃভাষাৰ লগত বাংলা ভাষাটো শিকিছিলোঁ। কিন্তু মই কম্পাৰেটিভলি যেতিয়া অসমীয়া ভাষাটো মই যেতিয়া শিকিলোঁ, অসমীয়া ভাষালৈ মই কথা ক'ব যেতিয়া শিকিলোঁ তেতিয়া মই গম পালোঁ যে বাংলা ভাষাতকৈ অসমীয়া ভাষাটো মোৰ কাৰণে ইজি। বাংলা ভাষাৰ যিটো প্ৰনাউন্সিয়েশ্যন, বাংলা ভাষা যেনেকুৱা আমাৰ কলকাতাৰ বঙালী বাংলা ভাষা, ত্ৰিপুৰাৰ বাংলা ভাষা আৰু বৰাকভেলীৰ বাংলা ভাষা, বৰাকভেলীৰ ভিতৰতো আমাৰ কাছাৰৰ যিটো চাউণ্ড এটা আছে সেইটো আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ চিলটি যিটো চাউণ্ড, কৰিমগঞ্জ ডিষ্ট্ৰিক্টটো আগতে চিলেট ডিষ্ট্ৰিক্টৰ লগত আছিলে, সেইটোৰ পূৰ্ববংগীয় পশ্চিমবংগীয় যিটো চাউণ্ড সেইটোৰ ওপৰত আমি চাউণ্ডটো মেইনটেইন কৰি বাংলা ভাষাটো কথা কোৱাটো আমাৰ কাৰণে অলপ টান হৈ থাকে। যিহেতু আমাৰ চাউণ্ড, আমাৰ প্ৰনাউন্সিয়েশ্যনবিলাক যেতিয়া আমি অসমীয়া ভাষালৈ কথা ক'ব শিকিলোঁ তেতিয়া অসমীয়া ভাষাটো যেন মোৰ ইজি হৈ আছে। চাউণ্ডৰ দিক বেলেগ বেলেগ আমাৰ অসমীয়া ভাষাৰ ভিতৰত আমাৰ বৰপেটীয়া চাউণ্ড এটা আছে আৰু আপাৰ আছামৰ চাউণ্ড এটা, দুটা চাউণ্ড আছে। আপাৰ আছামৰ চাউণ্ড যিবিলাক সেইবিলাক আমাৰ কাৰণে অলপ সেইটো মানে অলপ টান হয়, সেইটোত এটা চাউণ্ড আছে। কিন্তু বৰপেটীয়া আৰু আমাৰ লোৱাৰ আছামৰ যিটো অসমীয়া চাউণ্ড যিটো সেইটো আমাৰ লগত নিজা চাউণ্ডৰ নিচিনা লাগি আছে। সেইটো কাৰণে অসমীয়া ভাষালৈ কথা ক'বলৈ আমি ভাল পাওঁ। অসমীয়া ভাষাটো আমাৰ কাৰণে অলপ ইজি হয়। যদিও আমি বাংলা ভাষালৈ ষ্টাডি কৰি আছোঁ, বাংলা ভাষালৈ আমি চলি আছোঁ, সেইটোৰ এটা ইতিহাস আছে। সেইটো আমি ইতিহাসটো ষ্টাডি কৰিলে গম পাওঁ যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা সেইটো গ্যাৰচনেও কৈছিলে যে সেইটো অসমীয়া ভাষাৰ এটা ব্ৰাইডেশ্যন বুলি। সুনীতি কুমাৰ চেটাৰ্জীয়ে লেটাৰ অন কৈছিলে যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো বাংলা ভাষাৰ উপভাষা বুলি কৈছিলে। সেইটো সুনীতি কুমাৰ চেটাৰ্জী বা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ চাউণ্ড প্ৰনাউন্সিয়েশ্যন কিছুমান আমাৰ চিলেটি প্ৰনাউন্সিয়েশ্যনৰ নিচিনা এটা চাউণ্ড পাইছিলে। সেইটোৰ ওপৰত ভিত্তি কৰি আৰু কিছুমান শব্দ আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত চিলেটি শব্দৰ যিটো প্ৰভাৱটো অলপ পাইছিলে, সেইটোৰ ওপৰত ভিত্তি কৰি কথাটো কৈছিলে। কিন্তু একচুৱেলি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো বাংলা ভাষাৰ উপভাষাও নহয়, অসমীয়া ভাষাৰ উপভাষাও নহয়। বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো স্বতন্ত্ৰ ভাষা। এইটো আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ এটা নিজস্ব স্বতন্ত্ৰতা আছে। সেইটো আমি গম পাওঁ যদি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত আমাৰ ষ্টাডি যদি কৰিব পাৰি, তেতিয়াহ'লে আমি গম পাওঁ যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত আমাৰ দুটা উপভাষা আছে। এটা হ'ল ৰাজাৰগাঙী উপভাষা আৰু এটা হ'ল মাধৈগাঙী উপভাষা। এই উপভাষা দুটা উপভাষাৰ আমাৰ চাউণ্ড প্ৰনাউন্সিয়েশ্যন যেনেকৈ
আপাৰ আছামৰ চাউণ্ড প্ৰনাউন্সিয়েশ্যন আমাৰ লোৱাৰ আছামৰ চাউণ্ড প্ৰনাউন্সিয়েশ্যন কিছুমান বেলেগ, যেনেকৈ পশ্চিমবংগীয় চাউণ্ড প্ৰনাউন্সিয়েশ্যন আৰু পূৰ্ববংগীয় চাউণ্ড প্ৰনাউন্সিয়েশ্যন বাংলা ভাষাত যেনেকৈ কিছুমান বেলেগ, তেনেকুৱা আমাৰ ভাষাটোৰ ভিতৰতো আমাৰ ৰাজাৰগাঙী প্ৰনাউন্সিয়েশ্যন আৰু ৰাজাৰগাঙী মাদৈগাঙী প্ৰনাউন্সিয়েশ্যনত আমাৰ কিছুমান বেলেগ আমি পাওঁ। আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এইটো কাৰণে ষ্টাডি কৰি 1968 ডক্টৰ কে.পি. সিনহা ডাঙৰীয়াই এইটোৰ ওপৰত গৱেষণা কৰি কৈছিল যে বিষ্ণুপ্ৰিয়া মণিপুৰী লেংগুৱেজ ইজ নাইদাৰ দ্য ডাইলেক্ট অফ আছামিজ নৰ দ্য ডাইলেক্ট অফ বেংগলী লেংগুৱেজ। তো অসমীয়া ভাষাৰ লগত আমাৰ যিটো মিল সেইটোৰ এটা ইতিহাস আছে, আৰু বাংলা ভাষাৰ ওপৰত আমাৰ যিটো মিল সেইটোৰ এটা ইতিহাস আছে। কিছুমান গভীৰত ষ্টাডি কৰিলে আমি পাওঁ কিছুমান বিহাৰ অঞ্চলৰ আৰু উৰিয়া অঞ্চলৰ কিছুমান প্ৰভাৱ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত পৰিছে। তো এতিয়া মই মানে শ্লাইড ভিডিঅ'টো ইমান মই ডাঙৰ নকৰোঁ, শ্লাইড এটা উদাহৰণ আমি দিওঁ যে এভৰি লেংগুৱেজ, অসমীয়া বুলি ক'লেও, বঙালী ভাষা বুলি ক'লেও, হিন্দুস্তানী ভাষা, গুজৰাটী ভাষা, একেই অৰিজিনৰ ওপৰত এটা ভাষা ষ্টেণ্ড নকৰে। যেনেকৈ আমাৰ অসমীয়া ভাষাৰ দুটা উপভাষা আছে, আপাৰ আছাম, লোৱাৰ আছাম, তেনেকৈ আমাৰো আছে। এতিয়া আমি ষ্টাডি কৰিলে গম পাওঁ যে বিষ্ণুপ্ৰিয়া মণিপুৰী এইটো অৰিজিন ফ্ৰম মণিপুৰ, মণিপুৰৰ অৰিজিনেল, মণিপুৰৰ এই ইতিহাস ষ্টাডি কৰিলে মণিপুৰৰ অৰিজিনেল মানুহ মণিপুৰত ডেভেলপ হৈছে। তাৰ লগত বংগদেশৰ পৰা, পশ্চিমবংগৰ পৰা কিছুমান মানুহ মণিপুৰত গৈছিলে, আৰু অসমৰ কামৰূপৰ পৰা কিছুমান মানুহ মণিপুৰত গৈছিলে। যেনেকৈ আমি অসমীয়া ভাষা জাতিৰ ওপৰত ষ্টাডি কৰিলে আমি বুজি পাওঁ যে ভূঞা, কলিতা, আহোম আৰু বেলেগ বেলেগ জাতিগোষ্ঠীৰ মানুহ মিলি বৃহত্তৰ অসমীয়া জাতিটো গঠন হৈছে, বঙালী জাতিটোৰ বৃহত্তৰ ব্ৰাঞ্চ মিলি গঠন হৈছে। তেনেকুৱা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰৰ ডেভেলপমেণ্টটো এটা অৰিজিনৰ পৰা হোৱা নাই। আমি বেলেগ বেলেগকৈ বিষ্ণুপ্ৰিয়া মণিপুৰী বংশৰ ইতিহাসবিলাক যদি ষ্টাডি কৰিব যাওঁ, তেতিয়া আমি গম পাওঁ যে বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজত যে 7টা বংশৰ মানুহ আছে, খুমেল, মৈৰাং, আঙং, লুৱাং, মাঙাং, নিমথৌজা, কৈৰেংখোলাকপা, এইটো বংশৰ যিবিলাক নামটো মই ক'লোঁ সেইটো এৰিয়ান শব্দ নহয়। এইটো বংশৰ নামানুকৰণটো হৈছে সম্ভৱতঃ মেইতেই ডমিনেশ্যনৰ সময়ত মেইতেই ভাষা, তিব্বত ভাৰ্মিছৰ মানুহ, মেইতেই মানুহৰ মণিপুৰৰ ওপৰত গৰীব নৱাজ, খগেনবা এনেকুৱা ৰাজত্ব আছিলে। তেতিয়াই ডাইনেষ্টিবিলাকৰ নামটো দিছিলে। সেইটো কাৰণে আমি খুমেল, মৈৰাং, আঙং, লুৱাং, মাঙাং এইটো অসমীয়া মানুহে বুজি নাপায়, বঙালী মানুহে এইটো বুজি নাপায়, বা আমিও নিজে সেইটোৰ অৰ্থটো বুজি নাপাওঁ, আমাৰ বংশৰ অৰ্থটো। আচলতে এইটো যেতিয়া আমি আমাৰ গোত্ৰ বিচাৰত যেতিয়া যাওঁ, তেতিয়াহে আমি গম পাওঁ যে মৈৰাং মানুহবিলাক কেনেকৈ চিনি পাম। কাৰণ হিন্দু মানুহ হ'লেই হিন্দু মানুহৰ এটা গোত্ৰ থাকে, এই গোত্ৰটোৰ ওপৰত ভিত্তি কৰি আমি বংশৰ পৰিচয়টো নিৰ্ধাৰণ কৰোঁ। আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী বা মেইতেই মণিপুৰী মানুহবিলাকে তাৰ লকেই চাকেই বুলি এটা কয়, এই লকেই চাকেই ওপৰতহে বংশ পৰিচয়টো ওলাই আহে। তেতিয়া আমি গোত্ৰটো লৈহে লকেই চাকেই বংশবিলাক আমি নিৰ্ধাৰণ কৰোঁ। তেনেকৈ যদি আমি লকেই চাকেই বংশলৈ যেতিয়া যাওঁ, তেতিয়া আমি দেখা পাওঁ আৰু ইতিহাসত আমি গম পাওঁ যে অসমীয়া ভাষা, অসমীয়া মানুহৰ যে এথনিকেল, অসমীয়া মানুহৰ নেচাৰ, কালচাৰ, আমাৰ ফুড হেবিট আৰু অসমীয়া মানুহৰ যিটো প্ৰভাৱ মণিপুৰত গৈছে, সেইটো অসমীয়া মানুহ কিছুমান মণিপুৰত অসমীয়া ভাষা বা অসমীয়া কালচাৰ আমাৰ ওপৰত যিটো পৰিছে,
সেইটো আমি ইতিহাসত পাতাত গম পালে আমি পাওঁ যে মৈৰাংবংশীয় মানুহ যিটো আত্ৰীয় গোত্ৰ আৰু অংগীৰস গোত্ৰীয় মানুহ যিবিলাক মণিপুৰত আছে এইবিলাক আচলতে কামৰূপী মানুহ। মই এটা অসম সাহিত্য সভাৰ এটা কিতাপ পঢ়িছিলোঁ, পাব্লিছ কৰা যোৰহাটৰ পৰা অসম সাহিত্য সভা যোৰহাট আঞ্চলিক কমিটি। তাত খুমেল মহিদেৱ, আমাৰ ইতিহাসবিদ মহেন্দ্ৰ সিংহ তাৰ পুতেক আমাৰ খুমেল মহিদেৱ, তেখেতে কৈছিলে যে মৈৰাং শব্দটো মহিৰংগৰ শব্দৰ পৰা আহিছে। কামৰূপত মহিৰংগ ৰজা আছিলে, সেই ৰাজাৰ বংশবিলাকক এই মৈৰাং বুলি কৈছিলে। তো এতিয়া মই আকৌ গভীৰত গৈ মই চিন্তা কৰিলে গম পাওঁ যে অসমৰ ৰজাৰ লগত মণিপুৰৰ ৰজাৰ লগত অসমৰ এজন ৰজাৰ ৰাণীৰ বিবাহ হৈছিলে। এই ৰাণীটোৰ নাম আছিলে মাদৈলৈমা। মৈৰাং বংশীয় ৰাণী আছিলে। এই মাদৈলৈমাটো আত্ৰীয় গোত্ৰীয় ৰাণী আছিলে আৰু গোত্ৰীয় আছিলে। এই মাদৈলৈমাৰ যিটো বংশৰ মানুহ মণিপুৰত গৈছিলে সেইটো আত্ৰীয় গোত্ৰীয় আৰু অংগীৰস গোত্ৰীয়। সেই মানুহবিলাকৰ বংশটোৱেই মৈৰাং বংশ বুলি কয়। আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা যে মাদৈগাং বুলি এটা ৰাণীৰ এটা এৰিয়া আছিলে, এইটো ৰাণীৰ ৰাজত্ব আছিলে। ৰাণীয়ে এইটোৰ ওপৰত ভিত্তি কৰি যিটো ভাষা এটা ডেভেলপ হৈছিলে সেইটোৰে কয় মাদৈগাং। মাদৈগাং আচলতে অৰিজিনটোত আমি ষ্টাডি কৰিলে দেখা পাওঁ যে মৈৰাং বংশীয় আত্ৰীয় গোত্ৰীয় আৰু অংগীৰস গোত্ৰীয় মৈৰাং বংশীয়ৰ লগত আমি যদি মাদৈগাঙী যিটো অৰিজিনটোৰ ওপৰত ষ্টাডি কৰিলে গম পাওঁ যে মাদৈলৈমা আছিলে আচলতে মৈৰাং বংশীয় ৰাণী আছিলে। সেইটো কাৰণে আমি দেখা পাওঁ যে অসমীয়া ভাষা আৰু মাদৈ ভাষা মাদৈগাঙৰ যিটো গ্ৰামাটিকেল সাউণ্ড প্ৰনাউন্সিয়েশ্যন আমাৰ ডক্টৰ কেপিচিনা ছাৰেও কৈছিলে যে মাদৈগাঙী সাউণ্ড প্ৰনাউন্সিয়েশ্যনবিলাক আমাৰ লোৱাৰ আছামৰ মানুহবিলাকৰ সাউণ্ড প্ৰনাউন্সিয়েশ্যনৰ লগত মিলি থাকে। এইটো ভাষাতত্বৰ ফনেটিক্সৰ কথা। তেতিয়াহ'লে আমি গ্ৰামাটিকেলি মই কিছুমান ষ্টাডি কৰি গম পালোঁ যে মাদৈগাঙী কিছুমান শব্দ আছে যেনেকুৱা কৰিছে, খাইছে, গৈছে, এইবিলাক কৰি আছোঁ, এইবিলাক যে ক্ৰিয়াৰ বাংলা ভাষাত আমি যেতিয়া করেছি, আমাদের রাজারগাঙী ভাষাতে আমি কই আছোঁ করেছি, রে করি শব্দ রে করে, এইটো আমার বাংলা ভাষাতে আমি গম পাওঁ সে কাজটি করেছিল। আর বিষ্ণুপ্রিয়া মণিপুরী ভাষাত তা কামে হেন করেছিল। এইটো প্ৰনাউন্সিয়েশ্যন অলপ বেলেগ হ'ব পাৰে কিন্তু শব্দটোতো একে। তেখেতে কামটো কৰিছিল। কিন্তু এতিয়া আমি যদি মাদৈগাঙী ভাষাত যেতিয়া যাওঁ তেতিয়া অসমীয়া ভাষাৰ লগত মিল হয়। অসমীয়া ভাষাই মই কামটো কৰিছিলোঁ, মাদৈগাঙী ভাষাত আকৌ কৰিছোঁ, মি কামে হেন কৰিছোঁ, দেখিছোঁ। অসমীয়া ভাষাতে দেখিছোঁ বুলি কয়, মাদৈগাঙী ভাষাটো আকৌ দেখিছোঁ বুলি শব্দটো কয়। তেতিয়াহ'লে আমি এইটোৰ ওপৰত ষ্টাডি কৰিলে দেখা পাওঁ যেনেকা আমাৰ ব্যাকৰণৰ যিবিলাক কিছুমান উচ্চাৰণ, ক্ৰিয়াৰ বিভক্তিৰ যিবিলাক কিছুমান প্ৰয়োগ, সেইটো অসমীয়া ভাষাৰ লগত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী মাদৈগাঙী ভাষাৰ প্ৰভাৱটো বেছিকৈ আছে। তো এতিয়া সেইটো হ'ল আমাৰ মৈৰাঙৰ ইতিহাস। এতিয়া আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজত যে কৈৰেংখোল আকপা বুলি আমাৰ ধনপতি ৰাজকুমাৰ ব্যাঘ্ৰগোত্ৰীয় কিছুমান পৰিবাৰ আছিলে। সেইটো 18 শতাব্দীতে এই কৈৰেংখোল আকপা বংশটো মণিপুৰত গৈছিল। সেইটো ক'ৰ পৰা গৈছিল বোলে, সেইটো ৰাংগামাটিৰ পৰা, বাংলাদেশৰ ৰাংগামাটিৰ পৰা এইটো গৈছে বুলি আমি ইতিহাসত গম পাওঁ। এই ধনপতি ৰাজকুমাৰ কৈৰেংখোল আকপা ব্যাঘ্ৰগোত্ৰীয় ৰজা, এই ৰজাৰ বংশৰ মানুহ এতিয়া মোৰ লগত আছে, বহি আছে। এই ধনপতি ৰাজকুমাৰৰ দুটা ভাই আছিলে, এটা
কৈৰেংখু লাগপা আৰু এটা কেইফাখু লাগপা বুলি ধনপতি ৰাজকুমাৰ মণিপুৰত গৈ আমাৰ মণিপুৰী মানুহবিলাকক আমাক খেতি কেনেকৈ খেতি কৰিব লাগে কেনেকৈ আমাৰ মণিপুৰী মানুহবিলাকে কাপোৰ বুনিব লাগে ভাজাৰ কেনেকৈ কৰিব লাগে এনেকুৱা কিছুমান শিকাইছিলে ধনপতি ৰাজকুমাৰ টেলেণ্টেড মানুহ আছিলে এতিয়া ধনপতি ৰাজকুমাৰ যিটো সেইটোৰ বংশটো এইটো অৰ্জুনৰ বংশ এইটো আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহে কয় যে আমি অৰ্জুনৰ বংশ বুলি বিষ্ণুদেৱৰ বংশ বুলি কাৰণ অৰ্জুনৰ গোত্ৰটো আছিলে ব্যাঘ্ৰ গোত্ৰ আৰু বিষ্ণুদেৱৰ গোত্ৰটো আছিলে ব্যাঘ্ৰ গোত্ৰ আৰু কৈৰেংখু লাগপা কেইফাখু লাগপা ধনপতি ৰাজকুমাৰৰ গোত্ৰটো হৈছিলে ব্যাঘ্ৰ গোত্ৰ যেতিয়া আমি ষ্টাডি কৰিবলৈ গওঁ তেতিয়া আমি এই ধনপতি ৰাজকুমাৰৰ বংশৰ ইতিহাসৰ ওপৰত ষ্টাডি কৰিলে আমি দেখা পাওঁ যে আমাৰ ভাষাটোৰ ওপৰত পূৰ্ববংগীয় এটা বিৰাট প্ৰভাৱ ধনপতি ৰাজকুমাৰৰ কাৰণে পৰিছিলে এইটো আমি আমাৰ ভাষাৰ ওপৰত ষ্টাডি কৰিলে চাওঁ যে যিটো ৰাজাৰগাঙী ধনপতি ৰাজকুমাৰ মেইনলি ৰাজাৰগাঙী মানুহ তেখেতে ৰাজাৰগাঙতে আছিলে আৰু ধনপতি ৰাজকুমাৰে আমাৰ এই বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহবিলাকে ৰামৌতী ধৰ্ম ৰাম ধৰ্মটো ৰাম উপাসনা ধৰ্ম প্ৰচাৰ কৰিবলৈ গৰীব নৱাজ যেতিয়া কি নাম শান্তদাস গোস্বামী যেতিয়া গৈছিলে তেতিয়া আমি বিষ্ণুৰ উপাসক অৰ্জুন বংশ আমি বিষ্ণুৰ উপাসক এবং বিষ্ণুৰ পূজা এৰি আমি বেলেগ পূজা কৰিব নোৱাৰোঁ বুলি প্ৰতিবাদ কৰাৰ কাৰণেহে বিষ্ণুপ্ৰিয়া নামটো আমাৰ মণিপুৰত ইমান বিষ্ণুক ভাল পায় বুলি এইটো বিষ্ণুপ্ৰিয়া নামটো হ'ল কাৰণ মহাভাৰতত অৰ্জুনে বিষ্ণুক ভাল পাইছিলে বিষ্ণুদেৱই বিষ্ণুক ভাল পাইছিলে এইটো ব্যাঘ্ৰগোত্ৰীয়ৰ সেইটো এটা বিৰাট প্ৰভাৱ আমাৰ ভাষাৰ ওপৰত আছে তো এতিয়া আমি ষ্টাডি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি পূৰ্ববংগীয় ভাষাৰ যিটো আইলাম বৈলাম খাইলাম দেখলাম এইটো ভাষাটো উচ্চাৰণটো অলপ এদিক সেদিক কৰি দিলে এইটো আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা হয় যেমন বিষ্ণুপ্রিয়া মণিপুর আইলাং বইলাং খেইলাং দেখলাং বাংলা ভাষার আমার পূর্ববঙ্গীয় ভাষাটো সেইটো সেম আইলাং বইলাম খেইলাম লাং লাম মটো উচ্চাৰণটো অনুসাৰ কৰি দিলে তেতিয়া দুটা ভাষাৰ একই হৈ যায় বিষ্ণুপ্ৰিয়া মণিপুৰীয়া আইলাং বুলি কয় আৰু শিলটি ভাষাত আইলাম আইলাং এতিয়া মটো তো এইটো এটা অনুসাৰহে যেতিয়া ব্যঞ্জন বৰ্ণৰ আগত মটো থাকে তেতিয়া সেইটো অটোমেটিক্যালি অনুসাৰ হৈ যায় আমাৰ সংস্কৃতত ব্যাকৰণত এটা নিয়ম আছে গতিকে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো তার অরিজিনালি মাগধী প্রাকৃত ভাষা এই মাগধী প্রাকৃত ভাষার বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত গৱেষণা কৰিলে আমি অসমীয়া ভাষাৰ যদি জ্ঞান নাথাকে আৰু বাংলা ভাষাৰ বিশেষকৈ সিলেটি ভাষাৰ জ্ঞানটো যদি নাথাকে তেতিয়াহ'লে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত আমি ষ্টাডি কৰিব নোৱাৰোঁ সঠিক সিদ্ধান্তত যাব নোৱাৰোঁ আজি মই ইমানেই কথাটো ক'লোঁ আৰু আজি ভিডিঅ'টো মানুহে চাব আৰু এইটোৰ কাৰণে যদি আমাৰ ভাষাটোৰ ওপৰত আমাৰ জাতিটোৰ ওপৰত আমাৰ বেলেগ আমাৰ বন্ধু আছে আমাৰ বেলেগ অসমীয়া মানুহ আছে আমাৰ বঙালী মানুহ আছে সেইবিলাক তেখেতলোকে আমাৰ ভাষাৰ ওপৰত আমাৰ জাতিৰ ওপৰত অলপ গম পালে আমাৰ ভাল হ'ব এইটো মই যিবিলাক মই বুজি পালোঁ সেইটোৰ ওপৰত মই এইটো ভিডিঅ'টো কৰিলোঁ পাছত আকৌ মই ভিডিঅ' কৰিম যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা বিষ্ণুপ্ৰিয়া মণিপুৰী জাতি সেইটো এটা ষ্টাডি আমাৰ ডক্টৰ কে.পি. সিনহা ছাৰে কৰিছিলে সেইটোৰ ওপৰত ভিত্তি কৰি আৰু মই কিছুমান নিজেই সেই ষ্টাডিটো মই কৰিছিলোঁ এটা এইটো জাতিৰ মানুহ হিচাপে মই লিংগুইষ্টিকৰ এবং ভাষাৰ মানুহ হিচাপে আমাৰ সেইটো কিছুমান জ্ঞান থাকিব লাগে আৰু এই ছ'চিয়েল মিডিয়া এইটো এটা ভাল এটা এফেক্ট আছে কোনটো যেটো আমি আমাৰ কিছুমান নলেজ আমি শ্বেয়াৰ কৰিব পাৰোঁ এবং কিছুমান ডিছকাশ্যন কৰিব পাৰোঁ যেটোৰ ওপৰত আমি আমাৰ একাডেমিক ডিছকাশ্যন এটা চলি থাকিব পাৰে মই চাই আছোঁ আমাৰ
বহু মানুহে আমাৰ ভিডিঅ'টো ফ'ল' কৰে আৰু আমাৰ এইটো বক্তব্যৰ ওপৰত কিছুমান কমেণ্ট যদি আহে কিছুমান যদি একাডেমিক ডিছকাশ্যন কৰিব পাৰোঁ তেতিয়াহ'লে আমি আমাৰ নলেজটো অলপ শ্বেয়াৰ কৰি আমি এনেই বহি থাকিব নোৱাৰোঁ একাডেমিক ষ্টাডি আমি কৰিছিলোঁ একাডেমিক গৱেষণা আমি কৰিছিলোঁ তাৰ ওপৰত কিছুমান ষ্টাডি হ'ব লাগে সেইটো কাৰণে মই এই ভিডিঅ'টো দিলোঁ যে আকৌ মই ভিডিঅ' দিম বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত আজি মই ইমানতেই সামৰিলোঁ নমস্কাৰ সকলোৱে ভাল থাকিব হৰে কৃষ্ণ